নমস্কাৰ বন্ধুসকল, আজি আলোচনা কৰিম যে সিডলিং ট্ৰেত কেনেকৈ পুলি প্ৰস্তুত কৰিব পৰা যায়। এইটোৰ বিষয়ে আজি আপোনালোকক জনাই থাকিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, তেতিয়াহে আমাৰ গোটেইখিনি কথা আপোনালোকে বুজিব পাৰিব। আমি ইয়াত সিডলিং ট্ৰেত আমি হেৰি কৰিছোঁ যে যোনটো চিমলা আছে, এইটো ভেৰাইটি, এইটো যোনটো পাচলি খোৱা যোনটো হেৰি আছে, ভাজি খোৱা হেৰি আছে, যে চিমলাটো হয় জলকীয়াৰ নিচিনা দীঘল দীঘল বহুত, তেনেকুৱা ভেৰাইটিটো আমি লগাইছোঁ। এইটোৰ বিষয়ে আপোনালোকক জনাই থাকিম কেনেকৈ আমি এইটোত পুলি প্ৰস্তুত কৰিব পাৰি। আপোনালোকে যিকোনো পুলি সিডলিং ট্ৰেত প্ৰস্তুত কৰিব পাৰিব, তাৰ বিষয়ে আপোনালোকক জনাই থাকিম। আপোনালোকে ভিডিঅ'টো ভালকৈ চাই থাকিব। এইটো আমি সিডলিং ট্ৰেটো আনিছোঁ, আমাৰ লোকেল মাৰ্কেটতে এতিয়া আছে। এইটো প্ৰতিটা ট্ৰেত আমাৰ 40 টকাকৈ খৰচ হৈছে। আমি ইয়াত আনিছোঁ 60টা ট্ৰে আমাৰ লৈছে মিনিমাম 2400 টকা লৈছে। আৰু ইয়াৰ লগত যোনটো প্ৰয়োজনীয় বস্তু হৈছে কোকোপিটৰ লগত লাগিব আমাৰ হেৰি যোনটো বৰ্মি কম্পোষ্ট আছে, সেইটোৰ প্ৰয়োজন হ'ব। আৰু এটা হ'ব আমাৰ পানী দিয়াৰ কাৰণে জিজিৰি আৰু ফাংগিচাইড। এই বস্তুকেইটা অতি প্ৰয়োজন। কোকোপিটটো আৰু যোনটো বৰ্মি কম্পোষ্টটো আছে, এই দুটা মিডিয়া একেলগত মিক্সাৰ বনাই তাৰপিছত তাৰ লগত হেৰি কৰিব লাগিব, যোনটো আছে আমাৰ ফাংগিচাইডটো একেলগত মিহলাব লাগিব, যাতে বীজটো যেতিয়া গজালি দিব, জাৰ্মিনেশ্যন হ'ব, তেতিয়া যাতে কোনো ধৰণৰ ভেঁকুৰ নাহে বা ডম্পিং অফ নহয়। সেইকাৰণে ফাংগিচাইডটো দিয়াটো বেছি প্ৰয়োজন। প্ৰথমতে আমাৰ কোকোপিটটো এইটো ভালকৈ পানীত তিয়াই থ'ব লাগিব। যদি আমাৰ 5 কেজি কোকোপিটটো আছে, সেইটো যদি আমি মিনিমাম যদি 30 লিটাৰ পানীত তিয়াই থওঁ, তেতিয়াহ'লে গোটেইকেইটা পানী তেওঁ চহি ল'ব। চহি লোৱাৰ পিছত সেইটো অকলে তেওঁ মানে ডাঠ হৈ যাব, এই একদম মিক্সাৰৰ নিচিনা হৈ যাব। তেতিয়া আমাৰ এইটো ভালকৈ পানীত ধুব লাগিব, কিয়নো এইটোত এটা নিমখৰ নিচিনা হেৰি থাকে, কিয়নো নদীৰ পাৰত যোনটো হেৰি থাকে, এইটোৰ এই প্ৰডাকশ্যনটো কৰে। সেইকাৰণে তাত মানে নদীৰ পানীটো মানে ইউজ কৰে। নদীত মানে বেছিভাগ পানীত মানে হেৰি থাকে, নিমখ থাকে। তো সেইকাৰণে এইটো TDSটো মানে বেছি থাকে, তাত মানে পুলিটো গ্ৰ'থটো মানে কম হৈ যায় বা পুলিৰ কালাৰবিলাক মানে হালধীয়া হৈ যায়। সেইকাৰণে এইটো ধুই লোৱাটো বহুত প্ৰয়োজন। আৰু এইটো ধোৱাৰ পিছত ভালকৈ পানীটো চেপি ওলাই দিব লাগিব। ওলাই দিয়াৰ পিছত 10 মিনিটমান ৰ'দত মানে শুকাই ল'ব লাগিব। ৰ'দত শুকাই লোৱাৰ পিছত ভালকৈ মিক্সাৰটো বনাই ধুনীয়াকৈ ট্ৰেটো ভৰিব লাগিব। ট্ৰেটো ভৰাৰ পিছত 1-1.5 চেণ্টিমিটাৰ দকৈ গাঁত কৰিব লাগিব, বেছি নকৰিব। 1-1.5 চেণ্টি কৰিব। গাঁত কৰাৰ পিছত এটা এটা বীজ চয়িং কৰিব প্ৰত্যেকটা হলত। বীজ চয়িং কৰাৰ পিছত ট্ৰেৰ ওপৰত একদম পাতলকৈ মানে এটা লেয়াৰ মানে হেৰি বিছাই দিব। আকৌ মানে যোনটো মিক্সাৰটো আছে অলপ দি ধুনীয়াকৈ বিছাই দিব। দিয়াৰ পিছত আপোনালোকে যোনটো কৰিবলগীয়া কাম সেইটো কৰিব পাৰে, যে একেলগত 10টাকৈ সিডলিং ট্ৰে এটাৰ ওপৰত এটা তেনেকুৱা কৰি আপোনালোকে একেলগত ৰাখিব পাৰিব। এই বান্ডিল বনাই যাতে আন্দাৰ থকা যোনটো ঘৰ আছে, তাত আপোনালোকে ক'লা তিৰপালেৰে ভালকৈ ঢাকি থ'ব, যাতে ভিতৰত গৰম হৈ যায়, হিট হৈ যায়, তেতিয়াহে সোনকালে গজালি দিব। যদি বিলাহীৰ গুটি হয়, তেতিয়াহ'লে 3 দিনৰ ভিতৰত গজালি দিয়ে। আৰু যদি জলকীয়া হয় বা কেপচিকামৰ হয়, তেনেকুৱা মানে গুটি লৈ কথা। যদি ডাঙৰ গুটি হয়, তেনেহ'লে সময়টো বেছি লয়, আৰু সৰু গুটিটো সোনকালে গজালি দিয়ে। এইটো যদি ৰাখি দিয়াৰ পিছত আৰু 3 দিন পিছত চাব যে 2-এটাকৈ গজালি দি আছে, তেতিয়াহে আপোনালোকে এনেকৈ মুকলিকৈ এটা ৰাখি দিব লাগিব গ্ৰীণ হাউচত ৰখাৰ কাৰণটো হ'ল যে ৰ'দটো কম পাব, পুলিত ৰ'দটো কম দিবলগীয়া হয়। বেছি ৰ'দ দিলে পুলিবিলাক নষ্ট হোৱাৰ সম্ভাৱটো থাকে। সেইকাৰণে আপোনালোকে গ্ৰীণ হাউচ বনাই ল'ব। আৰু দিয়াৰ পিছত আপোনালোকে ৰাতিপুৱা এবাৰ পানী দিব পাৰে আৰু সন্ধিয়া এবাৰ পানী দিব পাৰে। পানীৰ যোনটো আমাৰ প্ৰয়োজন অনুসৰি পানীটো আমাৰ স্প্ৰে কৰিব লাগিব। আৰু পানী দিয়াৰ কাৰণে আপোনালোকে জিজিৰিটো ক্ৰয় কৰি ল'ব। জিজিৰি দিয়ে পানী দিয়াত এইটো বহুত
ভাল হয়। দিয়াৰ পিছত আপোনালোকে চাব 99% বা 100% আপোনালোকৰ জাৰ্মিনেশ্যন আহিব, কিয়নো আমি যোনটো জাৰ্মিনেশ্যন চাইছোঁ সেইটো ওপৰত আমি নিৰ্ভৰ কৰিহে কৈছোঁ। আমি কিন্তু আগলৈ আপোনালোকক কোৱা নাই। এইটো আমাৰ জাৰ্মিনেশ্যন হৈছে আজি মিনিমাম 5 দিন হ'ল। আপোনালোকে নিশ্চয় চাব পাৰিছে প্ৰত্যেকটা ট্ৰেত কিন্তু 100% জাৰ্মিনেশ্যন হৈছে। যদিও এটা দুটা মানে এতিয়ালৈকে জাৰ্মিনেশ্যন অহা নাই, তথাপিও মানে আমি লক্ষ্য কৰিছোঁ যে জাৰ্মিনেশ্যন আহি আছে। এইটো চাওক, এইটো গজালি দি আছে এতিয়ালৈকে এইটো। আৰু এইটোৰ লাভটো কি আপোনালোকক জনাই আছোঁ, যে এইটোৰ লাভটো এইটোৱেই হ'ল যে ধৰি লওক আমি যদি সাধাৰণ পদ্ধতিত যদি আমি পুলিবিলাক প্ৰস্তুত কৰোঁ, তেতিয়াহ'লে আমি যেতিয়া পুলিটো নাৰ্চাৰীৰ পৰা উঠাবলৈ যাওঁ তেতিয়া মানে শিপাবিলাক ছিঙি যায়। শিপাবিলাক ছিঙি যোৱাৰ পিছত যেতিয়া আমি পথাৰত আমি যদি পুলিটো লগাই দিয়াৰ পিছত পুলিটো ঠিক হওঁতে মিনিমাম 15 দিন সময় লয় নিশ্চয়। আৰু এইটো যেতিয়া প্লান্টেশ্যন কৰিবলৈ মানে ৰেডি হ'ব, মিনিমাম 30 দিন সময় লাগিব। 30 দিন সময়ৰ পিছত এইটো ৰেডি হ'ব। ৰেডি হোৱাৰ পিছত এইটো চাইছে এইটো পুলিটো, এই পুলিটোত ইয়াত যেনেকৈ মানে ইয়াতকৈ যদি ওপৰত টান দিওঁ, তেনেহ'লে এই মিডিয়াটো যে কোকোপিট আৰু বাৰ্মি কম্পোষ্ট যে আমি দিছোঁ এইটো একেলগে শিপাই তলত কিন্তু এইটো আগুৰি ধৰিছে। এইটো টান দিয়াৰ লগে লগে কিন্তু গোটেইকেইটা উঠি আহিব। আৰু মেইন পথাৰত যেতিয়া আমি ট্ৰান্সফাৰ কৰিম তেতিয়া আমাৰ পুলিটো কিন্তু নমৰিব আৰু হেলি নাযাব, ঢলি নপৰিব। যদি অলপমান যদি আমি মাইক্ৰ'নিউট্ৰিয়েণ্ট যোনটো ৱাটাৰ চলুবল যদি NPK আছে সেইটো যদি আমি দি দিওঁ, তেতিয়াহ'লে সোনকালে গছটো বাঢ়িবলৈ ধৰিব। আৰু মিনিমাম ধৰি লওক সাধাৰণ মানুহে যেনেকৈ খেতি কৰে তাতকৈ কিন্তু 15 দিন আগতে আমি এইটোৰ প্ৰডাকশ্যনটো খেতিৰ পৰা ল'ব পাৰি আগতীয়াকৈ। এইটো এটা কথা। দ্বিতীয়টো কথা হ'ল যে সেই শিপাটো যেতিয়া ছিঙি যোৱা শিপাটো আমি এই শিপা ছিঙি যোৱা পুলিটো আমি যেতিয়া মেইন পথাৰত যোনটো ট্ৰান্সফাৰ কৰিম, তেতিয়াই কিন্তু ভেঁকুৰ লাগি গছটো মানে নষ্ট হোৱাৰ সম্ভাৱটো বেছি থাকে। আৰু ইয়াত কিন্তু যেতিয়া শিপাটো নিচিঙাৰ নিচিনা হৈ থাকে, শিপাটো নিচিঙে, তেতিয়া আমি যেতিয়া ট্ৰান্সফাৰ কৰিম পুলিটো, তেতিয়াহ'লে গছত কিন্তু কোনো ধৰণৰ ইনফেকশ্যন নহ'ব। এইটো এটা কথা। আৰু বিভিন্ন ধৰণৰ বেক্টেৰিয়া আহে। যদি আমাৰ শৰীৰৰ যদি কিবা এটা জেগাত যদি ছালটো কাটি যায়, তেতিয়া বিভিন্ন ধৰণৰ গা খজুলি তেনেকুৱা হ'ব পাৰে। তেনেকুৱা কিন্তু গছৰ ভিতৰতো তেনেকুৱা কথা ছেইম। যদি গছৰ শিপাটো ছিঙি যায় তেতিয়াহ'লে ভেঁকুৰটো সোনকালে গছত ধৰিব। তেনেকুৱা সেইটো এটা কিন্তু লাভালাভ আছে। আৰু ধৰি লওক 100% জাৰ্মিনেশ্যন ইয়াত আমি পাইছোঁ। আমি যদি সাধাৰণভাৱে কৰোঁ তেতিয়াহ'লে কিন্তু 100% জাৰ্মিনেশ্যন নহয়, যে মিনিমাম 40% জাৰ্মিনেশ্যন আহে। আমি নিশ্চয় বিলাহীৰ এটা কৰিছোঁ সাধাৰণ পদ্ধতিত, সেইটোত কিন্তু 60%তকৈ বেছি নাহিল। তাৰপিছত আমি এইটো মানে আমাৰ মাৰ্কেটত চাইছোঁ, যোৱা বছৰে চাইছোঁ, কিন্তু সেই বছৰ আমি তেনেকুৱা মানে গুৰুত্ব দিয়া নাছিলোঁ। এইবছৰ আমি কৰিছোঁ যে এইটো আগতীয়াকৈ কৰিম বুলি ভাবিছোঁ। সেইকাৰণে অলপ উন্নত পদ্ধতিত মানে কৰিম বুলি ভাবিছোঁ। এইটো চিমলা যোনটো আছে সেইটো আমি ইয়াত এই জাৰ্মিনেশ্যন মানে দিছিলোঁ, গুটিবিলাক দিছিলোঁ। আজি 6000 গুটি দিছিলোঁ, মিনিমাম 5 দিন আগতে দিছিলোঁ। এইটো মানে গজালি দিয়াত কিন্তু 5 দিন বয়স হ'ল, কিন্তু মিনিমাম এইটো আমি আৰু 5 দিন আগতে দিছিলোঁ। মিনিমাম 10 দিন হ'ল গুটি দিয়াৰ পৰা আজিলৈকে 10 দিন হৈছে। এইটো গজালি দিছে আজি 10 দিন হোৱা নাই, 5 দিন হৈছে। আৰু গুটি দিয়াত কিন্তু 10 দিন হ'ল। গুটি দিয়াৰ পিছত 5 দিন ঘৰতে আমি ৰাখিছিলোঁ, তাৰপিছত আৰু 5 দিন, আজিলৈকে 10 দিন হৈ গ'ল। এইটো পুলিৰ বয়সটো যেতিয়া 12ৰ পৰা 14 দিন হ'ব, তেতিয়া আমি কৰিব লাগিব যোনটো আছে ৱাটাৰ চলুবল NPK 19-19। আপোনালোকে নিশ্চয় চিনিব পাৰিছে। যদি আপোনালোকে গম পোৱা নাই এইটোৰ বিষয়ে, ফাৰ্টিলাইজাৰ যোনটো দোকান আছে তাত গৈ আপোনালোকে যদি সোধে, তেতিয়াহ'লে আপোনালোকে তাৰ বিষয়ে আপোনালোকে জানিব পাৰিব, বা আমি আগলৈ আপোনালোকক ভিডিঅ' বনাই দিম এইটো কি কাম কৰে। এইটো আপোনালোকে স্প্ৰে কৰিব লাগিব এইটোত, যাতে পুলিৰ গ্ৰোথটো যাতে বাঢ়ি থাকে। কিয়নো এইটো কোকোপিটত কিন্তু আমাৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ফাৰ্টিলাইজাৰ নাই, কোনো ধৰণৰ নাই, খাদ্য নাই। সেইকাৰণে বৰ্মি কম্পোষ্টত কিন্তু তেনেকুৱা নহয়। সেইকাৰণে ৱাটাৰ চলুবলটো আমাৰ স্প্ৰে কৰিব লাগিব, তেতিয়াহে গছটো সোনকালে ৰেডি হৈ যাব পুলিটো। আজিৰ ভিডিঅ'টো আৰু দীঘল নকৰোঁ। আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব, যাতে আমি আগলৈ আপোনালোকক আৰু আপডেট জনাব পাৰি।